Bhargav singh amek kave ajok kachelangji aphan Kerap kachohang. Bhargav singh arta laki ningkan narkebra ciklozon trok anvelak. Non rongro kijuicit arta husi kedamtang aningkan pen kiso kacholong lokajok non abangki amek cicar cedel. Lason si patumi niphai pho arni AJYCP Central Committee Executive Member Jitu Phukan lapen ke Bhargav asarpi alaka das ahin pen keso kachelangji aphan pura ke AC kachari pon ke thekiding atum aphan kachuning ripon pedo. News report Karbilai. মোটামুটি 2 বছৰ হ'ল 2 বছৰ হ'ল আগতে দেখিছিলে স্কুল গৈছিলে এতিয়া আৰু মানে ব্ৰেইন অপাৰেশ্যন হ'ল ব্ৰেইনৰ মানে পানী হৈছিলে গুৱাহাটী জিএমচিএইচত মানে অপাৰেশ্যন কৰা হ'ল তাৰ তিদিন অপাৰেশ্যন কৰি তিদিন পিছতে আৰু দুটা চকুৰে নেদেখা এতিয়া মানে মই ৰাজ্যৰ ওচৰত মানে আন্দোলনকে অনুৰোধ জনাইছোঁ যে ল'ৰাটো উন্নত চিকিৎসাৰ বাবে যেন অলপমান সাহায্যৰ হাত আগবঢ়ায় এয়ে মই আশা ৰাখিছোঁ আৰু ল'ৰাৰ নামটো কৈ দিব নেকি? ল'ৰাৰ নাম ভাৰ্গৱ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপাদান কাৰ্যালয় ডক্টৰ ভূপেন হাজৰিকাৰ যি মৃত্যু বাৰ্ষিকী দিনা আমি উদযাপন কৰাৰ সময়তে আমাৰ বাবে এটা দুৰ্ভাগ্য বিষয় যে এই বোকাজান অঞ্চলৰে কণমানি ভাৰ্গৱ সিংহাৰ যি চিকিৎসাৰ ভুল বশত ফলত তেখেতে যি দুইটা চকু হেৰুৱাবলগীয়া হৈছে তেখেতৰ মাতৃয়ে আহি পেলাই আমাৰ আগত কথাখিনি কৈছেহি আমি অত্যন্ত চিন্তিত আৰু দুখ অনুভৱ কৰিছোঁ যে এই কম বয়সতে শিশুটি ভাৰ্গৱ সিংহাৰ যি চকু নেদেখা হৈ থাকিলে চিকিৎসাৰ ভুলৰ বশত এতিয়া আমি বোকাজানবাসী ৰাইজক কাৰ্বি-আংলংবাসী ৰাইজক আৰু অসমবাসী ৰাইজলৈ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা অনুৰোধ বা জনাব বিচাৰিছোঁ যে এই শিশুটি সন্মানী শিশুটিক চকুৰে পুনৰ দেখিবৰ বাবে দৃষ্টিশক্তি যি হেৰুৱাই পেলাইছে এই দৃষ্টিশক্তি পুনৰ ঘূৰাই আনিবৰ বাবে ৰাইজৰ পৰা মাক দেউতাকে বিশেষকৈ মাকে ৰাইজৰ কিঞ্চিত আৰ্থিক সহযোগিতাটো বিচাৰিছে আৰু আমি যুৱ ছাত্ৰ পৰিষদো আৰ্থিক সহযোগিতাটো আগবঢ়াম বুলি পূৰ্বতো কৈছোঁ আজিও কৈছোঁ যেনেদৰে মানুহে মানুহৰ বাবে ডক্টৰ ভূপেন হাজৰিকাদেৱে গাই গৈছে ঠিক তেনেদৰে আজি আমি এই ভূপেন হাজৰিকাৰ আজি মৃত্যু দিৱসতে আমি সংকল্প লওঁ যে শিশুটি বাহিৰলৈ অসমৰ বাহিৰলৈ নি পেলাই উন্নত চিকিৎসা কৰাই পেলাই শিশুটি পুনৰ দৃষ্টিশক্তি ঘূৰাই নিবলৈ আমি সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ আৰু ৰাইজে এই ক্ষেত্ৰত কিঞ্চিত পৰিমাণেও আৰ্থিক অনুদান দিবৰ বাবে তেখেতলোকৰ একাউণ্ট নম্বৰ আৰু যি গুগল জিপে তেওঁলোকে দিব তাত তেওঁলোকৰ কিঞ্চিত অলপ সহায় দিবলৈ আমি কাৰ্বি-আংলংবাসী ৰাইজক বোকাজানবাসী ৰাইজক আৰু অসমবাসী ৰাইজক আজি এই পবিত্ৰ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ মৃত্যু দিৱস দিনাখনে ৰাইজলৈ আমি এটা